যেতিয়া নেকি গধূলি হৈ আহে আৰু তেতিয়া সকলোৰে কিবা খাব মন যায় থাকে ইউনিক বস্তু। সেয়েহে মোৰো যদি কেতিয়াবা এনেকৈ গধূলি বহুত বেছি কিবা খাব মন যায়, মই এইটো ৰেচিপি সহজতে বনাই খাওঁ আৰু একদম সহজ দেই। মই এনেকৈ দেখাই দিছোঁ প্ৰচেছটো। মই নামটো বাৰু নাজানো, মই নিজেও নাজানো মইতো কি বনাইছোঁ, কিন্তু কিবা এটা বনাইছোঁ, টেষ্টি বস্তুৱেই হয়। আপোনালোকে নিজে এটা নাম দিবচোন এই ৰেচিপিটোৰ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কিছুমান বস্তু আমি নিজেই বনাব শিকোঁ বা নিজেই বস্তুবিলাক ট্ৰাই কৰোঁ আৰু বনাবৰ বাবে ভাবি মনত। সেনেকৈ মই এইটো এটা বনাওঁ নিজেই নিজৰ আইডিয়াৰে আৰু এনেকৈ কিন্তু টেষ্টি হয় দেই, বহুত বেছি টেষ্টি হয় খাবলৈ। আপোনালোকেও এনেকৈ বনাই খাব পাৰে যদি গধূলি কিবা খাব মন যায় বা তেনেকুৱা আকৌ ৰেষ্টুৰেণ্টৰ বস্তু খাব মন যায় আৰু আনিব নোৱাৰি সহজতে, এইটো ঘৰতে বনাই খাব পাৰে। বাই।